এতিয়া মই গৈ আছো ওলাবলে। हेलो गाइज गुड मर्निंग তাৰ পৰা ৰাতিপুৱাৰ পৰা ৰেডি হৈ গ'লো গাইজ চশমা লগাই লৈছোঁ পুৰা একদম মানে আহি যাম গাইজ জুহু বিচ চলে মানে কি হয় আজিতো ছানডে আজি অফিচ মানে অফ আছে দিনাখন কি হয় মানে অফিচ ৰুম কৰি থাকোঁতে যায় চ' মুম্বাই আহি কিনে যদি ঘূৰিব নাযাওঁ কেনেকুৱা ধৰণৰ কথা হ'ব মানে 1.5 মাহ থাকিম ইয়াতে পুৰা একদম মুম্বাইখন শেষ কৰি ঘূৰিব লাগিব চ' আজি পুৰা একদম ৰেডি হৈ গৈছোঁ আৰু ইফালে তলত পেগুৱাত ৰেডি হৈ আছে মানে সিহঁতৰ ৰুমত তো আহি গ'লোঁ আমি মানে এতিয়া যাবলৈ আমাৰ কৃষ্ণান্দু ভাই আৰু ইয়াতে আছে বিতুপন ভাই বঢ়িয়া মজা আৰু এতিয়া গাইছ আমি যাম তললৈ बोला अरे मुख मने कुला बोने नहीं मस्त लग रहा है ग्राउंड फ्लोर बोला बस बोला वाह खुल जा सिम खुल गया मस्त है आ गया आई बोलो जाओ तलले अरे कहीं एकदम अवस्था बेया सुन की होइছে ब्रो गलत की लागছে बोला तार रोड चाওক ना गाइस কিছু ৰ'দ দিছে আজি মানে হোটেলৰ পৰা ওলাই অহাৰ লগে লগে মানে অৱস্থা বেয়া একদম চকু মানে বিনা চশমাই মেলিবই নোৱাৰিলে ৰ'দত হোটেলৰ পৰা ওলাই অহাৰ পিছতে মানে একদম চকু মেলিব পৰা নাই মানে চশমাটো লগাই ল'ব লাগিব এনেকুৱা ৰ'দ চাওক না অৱস্থা বাপৰে আহি গৈছে চন্দন ভাই বেয়া লুকত আহি গৈছে ব্ৰ পুৰা একদম পেগু ৰেডি হৈ গৈছে মজা নে ব্ৰ বঢ়িয়া এইফালে আমাৰ চন্দন বেয়া মানে একদম চাৰ্ট একদম বেলেগ মিলাই পিন্ধিছে দুটে আজি ৰাইজে একে চাব আৰু কেটা দিল ভাঙিব ক'ব নোৱাৰি পিছত গাড়ী কি হ'ব ব্ৰ গাড়ী তাকে বুকিং কৰিছে কেব আহি আছে বাকী গাইছ মানে আমাৰ গাড়ী আহি আছে গাড়ী আহিছে তো এতিয়া 5 মিনিট লাগিব আহি গ'লে আমি যাম বিচলৈ গাড়ী হৈ গ'ল আমাৰ আৰু ইফালে আমি এতিয়া গৈ আছোঁ জুহু বিচলৈ ইয়াৰ পৰা প্ৰায় 35 কিলোমিটাৰ হয় মানে ইয়াৰ পৰা আধা ঘণ্টামান লাগিব আৰু বাকী ইফালে পৰা একদম গোটেই পাৰ্টিটো বহি লৈছে একদম লাষ্টৰ ফালে আছে চন্দনৰ বিতুপন देखिए हम लोग कहाँ जा रहे हैं अभी जा कहाँ रहे हैं जूहू बीच देखिए टोल आ गया क्या आ गया टोल आ गया टोल से हम लोग कितना यहाँ से 35 किलोमीटर है जूहू बीच जूहू बीच जा रहे हैं हम लोग मस्त लग रहा है एकदम रोड भी इतना क्लीन है यहाँ पे एरिया दिखा ना वहाँ भाई दिखा दिया और ये कौन ब्रिज है ब्रिज क्या है नाम है ब्रिज का नाम क्या है भैया वासी बोलो वासी ब्रिज से जा रहे हैं अभी আহি পাই গ'লো এইফালে আমাৰ পুৰা গাড়ী এতিয়া মানে পেমেণ্ট কৰি আছে আৰু পুৰা একদম এইফালে এখন আছে জুহু ব্ৰিজ সব সহি है ओके এ পুৰা একদম আমাৰ পাৰ্টি নামি আছে ভাই চন্দন ভাই কেনেকুৱা মজা বঢ়িয়া বিতুপন কি ক'বা ভাল লাগিছে বহুত ভাল লাগিছে আহি গ'লো গাইছ জুহু ব্ৰিজ পানী ধৰো চাব দেখাই আছো গাইছ মই এইফালে পানী ধৰো চাওক পেলে গোটেই চবৰে পেন ভিজি গ'ল মানে পানী ধৰো লোৱা এই বঢ়িয়া পেলে ফটো উঠাই আছে পুৰা বিতুপনে মোৰ পেনৰ অৱস্থাটো নাই একদম পেন মানে গোটেই ভিজি অৱস্থা বেয়া হৈ গৈছে গাইছ মানে পুৰা একদম ৰচিদ মানে পানী গাড়ী ফুটবলো খেলি আছে আমাৰ মানে এইটো নহয় মানে ইয়াতে গা দুজনা বেমাৰ হৈ যাব জ্বৰ হৈ যাব পুৰা ইয়াতে মানে একদম পুৰা ফিল হৈ আছে ইয়াতে আৰু এইফালে বিতুপনে চশমা কিনিছে মানে তাৰ চশমাটো লৈ অহা নাছিলে এইফালে ইয়াত পাই গ'ল চশমাটো পিন্ধিছোঁ হ'ব কেনেকুৱা লাগিছে বোৰ্ড হৈ গ'ল আমি প্ৰাইভেটকৈ যাম 6জন মানুহ বেলেগ কোনো নাযায় আমাৰ লগত আমি ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰলৈকে যাম তাৰ পৰা আপডাউন হ'ব তাতে আমি ৰখিম ফটো উঠিম ৰাইড জেগা পিন্ধি ল'লোঁ পুৰা এতিয়া আমি যাম আমাৰ বৰ্ডখন আহি আছে পুৰা 6টা যাম মানে পাৰ্চনেলি বুক কৰি দিছোঁ আমি এইফালে আমাৰ বৰ্ড আহি গ'ল গাইছ আমাৰ বৰ্ড আহি গ'ল এতিয়া বৰ্ডৰ পৰা আমাৰ সেয়াত নামিলে আমি উঠি যাম মানে बोला ঐ চলো পানী মোবাইল পৰি যাওঁ মোৰ মজা গাইছ কেনেকুৱা লাগিছে ব্ৰ
টাইম ৰখি দিছে মানে 2 মিনিট আমাক মানে ফটো উঠিবলৈ পুৰা সাগৰৰ মাজত আৰু মাজত গাইছ মোবাইল ল'ব নোৱাৰি মানে পৰি যাব আমি একদম সাগৰৰ মাজে মাজে যাই আছো গাইছ এই মাজত দেখাই দিলে মজা লাগিছে আহি গ'ল গাইছ মজা মানে গাইছ একদম মোবাইল ল'ব নোৱাৰি পৰে বুলি ভয় লাগে পৰিলে হয় মানে অকণমান মানে কি আৰু অলপ মানে কাৰণে মোবাইল নপৰিলে তো গপ্ৰ লৈ গৈছিলোঁ আমি ফাইনেলি আহি গ'লোঁ গাইছ আমি মানে মোবাইল ল'ব নোৱাৰি আৰু আহি গ'লোঁ গাইছ ফাইনেলি পাই গ'লোঁ ঐ চন্দন কেনেকুৱা লাগিছে বাৰু মজা নে মজা মজা আৰু এটা বস্তু উঠিছিলোঁ গাইছ সেইটো মানে এইটো হালধীয়াটো মানে মানে গোল গোল মানে ঘূৰি থাকে গাইছ এইটো দেখাইছোঁ ৰ'ব মই এইটো চাওক এইটো মানে গাইছ বেয়া গোল গোল ঘূৰি থাকে অৱস্থা বেয়া হৈছে তাত মানে মোবাইল লৈ যোৱা এলাও নাই তোমাৰ দি আছে কিটো গপ্ৰৰ ভিডিঅ' বনাইছিলে গপ্ৰৰ ভিডিঅ'টো দি আছোঁ বাৰু লগত মানে লগ কৰি কেনে কেনেকুৱা মই বঢ়িয়া ভাল লাগিছে ভাল লাগিছে নে কিন্তু তুমি এনেকুৱা ভয় কৰিব ভাবা নাছিলো নহয় বে বেয়া ঘূৰাইছে বে হৈ যাও নালাগে আৰু নালাগে বে বাকী এইফালে বুঢ়া ব্ৰ কেনেকুৱা কোনটো ভাল লাগে দুটা ভিতৰত কোনটো ভাল লাগিলে দুটা ভাল লাগিলে ন বঢ়িয়া মানে এতিয়া আমি মোবাইল থৈ গৈছো মানে কি আছিলে গাইছ অৱস্থা বেয়া কৰি দিছে এনেকুৱা ঘূৰাইছে হ'ব আৰু ইয়াতে এক্সট্ৰা পেমেণ্ট দি কিনে আৰু বেছি ঘূৰাইছে ফাৰ্ষ্ট টাইম ভাল লাগিছিলে নেক্সটটো বেয়া লাগিছে একদম বেয়া ঘূৰাইছে চিধা যাই থাকিব পাৰি ঘূৰি থকাটো নোৱাৰি আৰু এতিয়া গাইছ এটা বেলেগ ৰাইড কৰিব যাই আছো মানে নিজে চলাম এবাৰ মানে মই নচলাম বুলি ভাবিছিলোঁ কিন্তু চলাম ইয়াতে পেগু আৰু চন্দনে চলালে দেখিলোঁ ভাল লাগিলে এবাৰ ময়ো চলাম মানে এতিয়া মই চলাবলৈ যাওঁ বিতুপন আজি লগ পাই আছো বেয়া চলাম আজি এতিয়া যাই আছো গাইড লৈ চলাই কেনে মজা লাগিছে ভাই আছে মোৰ পিছফালে আৰু এইফালে আগৰ ফালে দেখাই দিয়া ব্ৰ একবাৰ মজা বিতুপন ব্ৰ পুৰা ফালি দিবা কেনেকুৱা বঢ়িয়া এবাৰ বিতুপন যাব গাইছ মই মানে চলাই আহিলোঁ বিতুপন যাব বিতুপন চলাব এবাৰ এতিয়া মানে কি আৰু হৈ গ'ল আৰু নকৰোঁ আৰু ভাগৰ লাগি গৈছে এতিয়া মেইন কথা হ'ল যে কাপোৰ চাপোৰ শুকাব লাগিব যিটো অৱস্থা মানে এইফালে চাব নেকি এবাৰ মানে চবৰে অৱস্থাবিলাক বেয়া একদম মানে এতিয়া মানে কি হৈছে মানে যিটো আমি কেব বুক কৰিম যাবলৈ কেব ড্ৰাইভাৰে ক'বতো সুধিব নালাগে আৰু ট্ৰেইন ভিজি মানে অৱস্থা নাই এতিয়া যাওঁ অলপ কাপোৰ চাপোৰ অলপ শুকাব লাগিব বাকী এক্সট্ৰা লৈ নাহিলোঁ না আমি কিন্তু সাগৰৰ যিটো মানে একদম মজা এটা পুৰা লৈ লৈছোঁ আৰু পুৰা এনজয় গাইছ ব্ৰ পেচা আছোঁ লগে না অৱস্থা বেয়া মানে চবৰে পেন চেন ভিজি চন্দনৰ অৱস্থা বেয়া কি হৈছে অৱস্থা আৰু লাগে মোক আৰু লাগে নেকি আৰু লাগে বঢ়িয়া চন্দনৰ আৰু লাগে আজিলৈ আৰু বাদ দিছোঁ গাইছ নেক্সট আকৌ আহিলে আকৌ কৰিম আজি বহুত দিনা কৰিলোঁ ৰাইড আৰু ইয়াতে মানে জুৰ বিচত এনেকুৱা মানে আহিলে কোনোবা চেলিব্ৰিটি এটা লগ পাবই এতিয়া মানে ওচৰে পাজৰে চেলিব্ৰিটিবিলাকৰ ঘৰ মানে অক্ষয় ছলমান খান অমিতাভ বচ্চন চবৰে ঘৰ ইয়াতে কিন্তু আজি আমি যোৱাটো নহ'ব কাৰণ বহুত লেট হৈ গ'ল আৰু ভাগৰো লাগিছে গা চা ধুই কেনে এতিয়া ৰুম যাব লাগে আজিলৈ বাই বাই গাইছ